এই 5 বছৰত কিমানখন LP স্কুল, ME স্কুল, হাই স্কুল, ME মাদ্ৰাসা, হাই মাদ্ৰাসা, জুনিয়ৰ কলেজ বা সেকেন্ডাৰী, সিনিয়ৰ সেকেন্ডাৰী বা ডিগ্ৰী কলেজ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে কি ব্যৱস্থা লৈ আছে বা কিমানটা প্ৰভিন্সিয়েলাইজ কৰা হ'ল। ইয়াৰ উত্তৰটো মই স্পষ্টভাৱে মই পালোঁ যে ইতিমধ্যে 2023ত 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল বুলি ইয়াত উল্লেখ কৰা হৈছে। মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে এইখিনি জানিব বিচাৰিছোঁ। এই 10খন কলেজে প্ৰভিন্সিয়েলাইজ কৰা হ'ল, এই কলেজখন কোনটো এক্টৰ আণ্ডাৰত আৰু কোনটো ৰুলছৰ মাধ্যমত প্ৰভিন্সিয়েলাইজ কৰা হ'ল। অধ্যক্ষ মহোদয়ৰ জৰিয়তে ইয়াৰ উত্তৰটো মই পাম বুলি আশা ৰাখিলোঁ। আৰু ইতিমধ্যে স্ক্ৰুটিনি কমিটি গঠন কৰি স্ক্ৰুটিনি কমিটিয়ে ইতিমধ্যে এইবিলাক স্কুল প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামক দিয়া হ'ল বুলি উত্তৰটো পালোঁ। তো এই যে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামক দিয়া হ'ল বুলি কৈছে, মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই এইখিনি জানিব বিচাৰিছোঁ, অসম চৰকাৰৰ কোনটো আইন আছে যে যিটো 2017 আৰু 2013 আৰু 17ৰ যিটো মডিফাইড প্ৰভিন্সিয়েলাইজেশ্যন এক্ট, সেইটোৰ জৰিয়তে প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰা স্কুলবিলাকে ইয়াত থাকি গৈছে। তেতিয়াহ'লে অসম চৰকাৰে কোনটো আইনৰ অধীনত, কোনটো প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ আণ্ডাৰত এইবিলাক স্কুলটো প্ৰভিন্সিয়েলাইজ কৰিব, সেইটো অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই জানিব পাৰিম বুলি মই আশা ৰাখিছোঁ। অনাৰেবল স্পীকাৰ ছাৰ, তো ইতিমধ্যে আমি দুজন ইনচাৰ্জৰ পৰা কথাবিলাক ক্লেৰিফিকেশ্যন পালোঁ। কথাটো হ'ল যে আমাৰ 2017ত এক্সিষ্টিং যিটো ষ্টেট প্ৰভিন্সিয়েলাইজেশ্যন এক্ট, সেই এক্টৰ আণ্ডাৰত BTCত থকা স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰে। আৰু যিমানখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰে এই স্কুল কলেজবিলাকক ইতিমধ্যে কৰা হ'ল। তাৰ কাৰণেই আমাৰ যিটো নেগচিয়েশ্যন একৰ্ডৰ নেগচিয়েটৰসকলে এটা একৰ্ডৰ প্ৰভিজন ৰাখিলে 6.3 যে BTC এৰিয়াত এডুকেশ্যনেল খুব বেকৱাৰ্ড আৰু বহুত স্কুল কলেজ প্ৰভিন্সিয়েলাইজ এক্টৰ অধীনত বা ৰুলছত প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰা বহুত স্কুল থাকি গ'ল। আৰু অসমত বহুত বড়ো মিডিয়াম স্কুল প্ৰভিন্সিয়েলাইজ এক্টৰ বাহিৰত থাকিব লগা হ'ল, ক্ৰাইটেৰিয়া ফুলফিল কৰিব নোৱাৰা কাৰণে। ডেটছ ৱাই যে ৰিমেইনিং যিটো প্ৰভিন্সিয়েলাইজ এক্টৰ বাহিৰত থাকিব লগা হোৱা স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে স্পেচিয়েল এটা কনচিডাৰেশ্যন কৰা হওক আৰু কনচিডাৰ কৰি পেলাই প্ৰভিন্সিয়েলাইজ কৰাৰ প্ৰক্ৰিয়াটো মানে যাতে কৰা হয় তাৰ কাৰণে একৰ্ডত লৈ অহা হ'ল। আৰু সেই হিচাপে আজি গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ যিটো কমিউনিকেশ্যন, আৰু ইতিমধ্যে মই শুনিলোঁ যে ষ্টেট গভৰ্ণমেণ্টে BTC গভৰ্ণমেণ্টক প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে ইতিমধ্যে দিলে বুলি কৈছে। যে BTC গভৰ্ণমেণ্টে BTC হিচাপে যে আমাৰ এটা আইন থাকিব লাগিব আৰু আমি এটা আইন এছেম্বলিত এটা প্ৰভিন্সিয়েলাইজেশ্যন বিল পাছ কৰি পেলাই, যিটো বিল, এই বিলৰ জৰিয়তে যে আমাৰ যিমানবোৰ কলেজ আছে ইকুৱেল মানে ষ্টেটাছ দিয়াটো বা তেওঁলোকক ইকুৱেল ট্ৰিটমেণ্ট কৰাটো ভাল আছিলে। আৰু কলেজে প্ৰভিন্সিয়েলাইজ কৰিব পাৰে
কিন্তু আজি LP স্কুল কিয় নোৱাৰিলোঁ, ME স্কুল কিয় থাকিব লগা হ'ল? আজি হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলবিলাকে এই সুবিধাৰ পৰা কিয় বঞ্চিত থাকিব লগা হ'ল? নিশ্চয় আগত চলি থকা সময়ত অধ্যক্ষ মহোদয় আপোনাৰ বহুত দৃষ্টিগোচৰ কৰা হৈছিলে যে আমি নিশ্চয় আমি BTCত যেতিয়া লেজিসলেচাৰ বা লেজিসলেটিভ পাৱাৰ আছে, যেতিয়া আমি লেজিসলেশ্যন কৰিব পাৰি, যেতিয়া আমি নিশ্চয় ষ্টেট গভৰ্ণমেণ্টে ভাৰত চৰকাৰ আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টবিলাকে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে মানে এটা 17 रुलखौ रिभिउ खालामनायनि बाथ्रा CM बिथाङा बुंखादों। এই যিটো মানে স্পিৰিট, এই স্পিৰিট মতে নিশ্চয় আমি উইন্টার সেশনनि बाथ्रा बुंदों। নহয় মানে बेनिखायनो गोलाव खालामनांला बेखौ। नेक्स्ट कुइसन মোৰ কথাটো হ'ল আপোনাৰ জৰিয়তে আকৌ মই ভাবো বিচাৰিলো যে BTCত লেজিসলেশ্যন আছে, আমার লেজিসলেটিভ পাওয়ার আছে, তো আমি স্টেট গভর্নমেন্টর লেজিসলেশন আমি কিয় সহায় ল'ব লগা হ'ল? স্টেট গভর্নমেন্টে যিটো আইন যিটো পাছ কৰিব, সেই একে আইনখনকে আমাক ক্ষমতা দিয়া ক্ষমতাখনৰ জৰিয়তে নিশ্চয় BTC এৰিয়াত থকা আৰু BTCত থকা স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে নিশ্চয় আমি বিল ইন্ট্ৰোডাকশ্যন কৰিলেই হ'ল, আমি আইন আনিলেই হ'ল, প্ৰস্তাৱ আনিলেই হ'ল, আৰু এটা আইনৰ জৰিয়তে এটা ৰুলছ এণ্ড গাইডলাইন কৰি পেলাই আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰিব পাৰিলেহেঁতেন। মই সেইটোৱে মই ভাবিছোঁ যে ষ্টেট গভৰ্ণমেণ্টক মানে এছেম্বলি যে BTCৰ স্কুলবোৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে এক্সট্ৰা কিবা এটা বিল আহিব, মোৰ সন্দেহ আছে। ধন্যবাদ।